সকলোকে ওয়েলকাম জনাইছোঁ ভাৰতী ভ্লগৰ অন্য এটা ভিডিঅ'লৈ। আৰু আশা কৰোঁ আপোনালোকৰ খবৰ ভালেই আৰু ময়ো ভালে আছোঁ। আৰু এতিয়া ৰাতিপুৱা চাহ খাই আপোনালোকৰ লগত কথা পাতিছোঁ। চাহ আৰু আপোনালোকৰ লগত আজি এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। একদম চিম্পল টাইপৰ হ'ব, কম টাইমতে বনাব পৰা, অতি সহজে ঘৰত থকা বস্তুকেইটাৰে মানে। এতিয়া পাকঘৰত যোৱা হোৱা নাই কাৰণ এতিয়া নবনাওঁ, অকণমান দেৰিকৈ বনাম। যেতিয়া 8:30মান বাজিছে, আজি বেটা ইমান দেৰিলৈকে শুইছে নহয়। বেলেগ দিনা মানে কেতিয়াও ইমান দেৰিলৈকে শুই নাথাকে, আজিয়ে শুইছে ইমান টাইম। কাৰণ বতৰ বহুত ঠাণ্ডা, ৰাতি ইমান বৰষুণ আহিছে, শিলে পৰিছিলে নেকি, পূৰা টুং টাং আৱাজ এনেকৈ হৈ পৰি আছে। তাৰপিছত মানে পূৰা আন্ধা টাইপৰ, ইমান একদম যেনেকৈ ৰ'দ দিলে যেনেকৈ মানে চাফা হৈ থাকে তেনেকৈ হোৱা নাই, পূৰা ডাৱৰীয়া টাইপৰ হৈ আছে। আৰু বতৰ বহুত ঠাণ্ডা আৰু বহুত বতাহ বলিছে। মানে আপোনালোকৰ চাইডে কেনেকুৱা হৈছে প্লিজ জনাবচোন। আমাৰ পিনে বতৰ বহুতে বেয়া আৰু মই চাহকাপৰ লগতে খাই লওঁ, নহ'লে কথা পাতি থাকোঁতে চাহকাপ ঠাণ্ডা হৈ যাবগৈ। শুই আছে, আপোনালোকক দেখামগৈ কেনেকৈ শুইছে, বল দেখাওঁগৈ। পূৰা টোপনি লাল কাল, জগাব মন নাই, আইতাকে কৈ আছে জগাই দে কাৰণ ভোক লাগিবগৈ। বেলেগ দিনা এনেকুৱা টাইমত ব্ৰেকফাষ্ট খাই ৰাতিপুৱা 8টা বজাত, আজি ইমান দেৰিলৈকে শুইছে। চুনু মানুহ, ধুন মানুহ নুঠা নেকি? আজি 9টা বাজিলে। গুড মৰ্ণিং বাবু, বাবু মানুহ গুড মৰ্ণিং। গুড মৰ্ণিং। এতিয়া পাকঘৰত আহি গ'লোঁ আৰু এইপিনে মাছ ফ্ৰাই কৰি ল'লোঁ, ফুলকবি ফ্ৰাই কৰি ল'লোঁ আৰু এইপিনে আলু ফ্ৰাই কৰি আছোঁ। আজি যিখন তৰকাৰী বনাম সেই তৰকাৰীখন আলু, ফুলকবি আৰু মাছৰ হ'ব। এনেকৈ চিম্পলকৈ বনাম, ফ্ৰাই কৰাটো মই ইমানকৈ দেখুৱাই থকা নাই কাৰণ সকলোৱে জানে ফ্ৰাই কৰিব। তেনেকৈ ফ্ৰাই কৰি ল'লেই হ'ল। আৰু এইপিনে আৰু সেই একেখন কেৰাহীতে তেল আছিলে, তাতে মই পিঁয়াজ এটা কাটি দি দিছোঁ। আৰু ইয়াতে অকণমান থেতেলিয়াই লোৱা আদা আৰু নহৰুখিনি দি দিম। ধুনীয়াকৈ আদা আৰু নহৰুৰ লগত পিঁয়াজখিনি ভাজি ল'ম, কাৰণ চব বস্তুখিনি ফ্ৰাই কৰি থোৱা হৈয়ে গ'ল। সেইটো কাৰণে এইপিনে আদা নহৰু আৰু পিঁয়াজখিনি ভাল ধৰণে ভাজি ল'ব লাগিব। এতিয়া ধুনীয়াকৈ ভাজি আছোঁ আৰু ভজা প্ৰায় হৈ গ'ল। আৰু ইয়াতে এটা বিলাহী কাটি থৈছিলোঁ, বিলাহীটো দি দিছোঁ। বিলাহীটো পানীখিনি যেতিয়ালৈকে শুকাই নাযায়, মানে বিলাহীটো গলি যেতিয়ালৈকে নাযায় তেতিয়ালৈকে ভাল ধৰণে ভাজি থাকিব লাগিব। এনেকৈ আপোনালোকে ভাজি ল'ব 5-6 মিনিটৰ কাৰণে। মই ইয়াত এতিয়া জোখৰ মতে নিমখ দি দিছোঁ আৰু হালধিও অকণ দি দিছোঁ। বেছি মছলা ব্যৱহাৰ নকৰোঁ, সদায় নৰ্মেলকৈ বনাওঁ, চিম্পুল টাইপত বনাওঁ। আৰু আপোনালোকে কেতিয়াবা খাই চাবচোন, এনেকৈ চিম্পুলকৈ বনালে বহুতেই বেছি ভাল লাগে। এতিয়া বিলাহীখিনি পূৰা হৈ গ'ল ভজা, একদম ধুনীয়াকৈ তেল বিৰিঙি গ'ল। এতিয়া ইয়াতে 1 চামুচ মছলা দিছোঁ। ইয়াত তেনেকৈ বেলেগ মছলা নাই, বহুত কম পৰিমাণৰ মছলা ব্যৱহাৰ কৰিছোঁ। ইয়াত জিৰা গুড়ি অকণমান আছে, ধনিয়া পাউডাৰ অকণমান আছে আৰু বেলেগ নাই। আৰু এতিয়া ধুনীয়াকৈ ভাজি আছোঁ। এতিয়া মছলাখিনি সিজিবলৈ ইয়াতে অকণমান পানী এড কৰিম, কাৰণ নহ'লে মছলাখিনি জ্বলি যাবগৈ যদি ইয়াত পানী এড নকৰোঁ। এতিয়া মছলা আৰু বিলাহীখিনি ভাল ধৰণে সিজিবলৈ মই ইয়াত অকণমান পানী এড কৰিছোঁ। এতিয়া ধুনীয়াকৈ ভজা হৈ গ'ল। ইয়াত আৰু অকণমান পানী দি দিলোঁ, কাৰণ পানী নিদিয়াকৈ ফুলকবি আৰু আলুখিনি দিবলৈ ভাল নহয়, মানে পানী অকণ দিয়ে দিব লাগে, তেতিয়া খাবলৈ বেছি সোৱাদ লগা হয়। যিহেতু এইখিনি ফ্ৰাই কৰিয়ে থৈছোঁ, সেইটো কাৰণে শুকানকৈ ভাজি থকা কোনো প্ৰয়োজন নাই। এনেকৈ ধুনীয়াকৈ অকণমান টাইম মছলাখিনি ফুলকবি আৰু আলুৰ ভিতৰত সোমাই যোৱাকৈ ভাজি ল'লোঁ। আৰু এতিয়া ইয়াতে আৰু অকণমান পানী দিম, অকণমান পিছত দিম। এনেকৈ অকণমান টাইম ভাজি লওঁ। আৰু এইপিনে বেটাই খেলাত ব্যস্ত, একদম ধুনীয়াকৈ খেলি আছে। মানে আজিকালি বেটাই ইমান আমনি নকৰে, খেলি থাকে মাত্ৰ চাই থাকিব লাগে, তেনেকুৱা হয়। এইপিনে পূৰা পানীটো শুকাই গৈছেগৈ, মছলাখিনি ধুনীয়াকৈ আলু আৰু কবিখিনিত সোমাই গৈছে। মই কবিবিলাক বহুত ডাঙৰকৈ কাটি দিছোঁ, কাৰণ মই ডাঙৰকৈ খাই ভাল পাওঁ মাছৰ এইখন তৰকাৰীত। আলুবিলাকো ডাঙৰকৈ দিছোঁ। এনেকৈ বহুত সোৱাদ লগা হয়। এনেধৰণে খাই চাবচোন কেতিয়াবা যদি খাই পোৱা নাই, বহুতে ভাল লাগে খাই। একদম চিম্পুল টাইপত হয়, কিন্তু খাবলৈ বহুত সোৱাদ লগা হয়। আৰু বহুত কম টাইমৰ ভিতৰতে বনাব পাৰে এইখন তৰকাৰী, কাৰণ আমি বস্তুখিনি ফ্ৰাই কৰি লওঁ কাৰণে বেছি টাইম বনাবলৈ প্ৰয়োজন নাই। আৰু এইপিনে পানী দি দিলোঁ জোখৰ মতে, যিমানটো পানী আপোনালোকৰ ঘৰত যিমানজন মানুহ আছে তাৰ হিচাপত দি দিব, কাৰণ অকণমান জোলকৈ থাকিলে খাই ভাল লাগে। এইপিনে ঢাকন লগাই দিছিলোঁ। এতিয়া উতল আহিলেই আৰু ইয়াতে এতিয়া মই মাছখিনি দি দিম। মাছখিনি দিয়াৰ পিছত ধুনীয়াকৈ হেতাখনেৰে লৰাই মই ঢাকন লগাই থৈ দিম।
আৰু একদম মানে যিমানটো জোল বিচাৰে সিমানটোলৈকে মই ধুনীয়াকৈ ঢাকন লগাই থৈ দিম আৰু তলত জুইকোৰা একদম ডাঙৰকৈ জ্বলাই দিম। একদম তৰকাৰীখন খাবলৈ বেছি সোৱাদ লগা হয়। এতিয়া তৰকাৰীখন ৰেডি হৈ গ'ল বুলিয়ে ক'ব লাগিব, কাৰণ ইয়াত এতিয়া আলুবিলাকো ধুনীয়াকৈ সিজি গৈছে, দেখিছেনে কিমান ধুনীয়াকৈ গলিছে। ইয়াৰে দুপিচমান আলু মই ভাঙি দিম, কাৰণ অকণমান তৰকাৰীখন থুপথুপীয়া হ'লে খাবলৈ ভাল হয়। এইপিনে আইতাকে আৰু নাতিয়ে পূৰা খেলাত ব্যস্ত। দুইজনে কি খেলি আছে সিহঁতেই জানে। মই এইপিনে তৰকাৰী বনাই আছোঁ, সিহঁতে খেলি আছে দুইটাই। আৰু এইপিনে মই আলু 2 পিচ 3 পিচ মানে এনেকৈ ভাঙি দিছোঁ। আৰু এইপিনে তৰকাৰী ৰেডি হৈছে, কিন্তু তৰকাৰীখনত এটা বস্তু দিয়া নাই এতিয়ালৈকে, জলকীয়া দিয়া নাই। সেইটো কাৰণে মই বেটাক এতিয়া উলিয়াই দি লওঁ, কাৰণ সি ফুলকবি আলু খাই বহুত ভাল পায়। আৰু মাছো খুৱাওঁ, কাৰণ সিহঁতৰ কাৰণে প্ৰটিনটো বহুত প্ৰয়োজন হয় নাই বাৰু সৰু ল'ৰা ছোৱালী। সেইটো কাৰণে মই মাছো দিওঁ, আৰু আমি যি তৰকাৰী খাওঁ তাকে অকণ তাকো টেষ্ট কৰাওঁ, কাৰণ সিহঁতে এতিয়া খাবলৈ শিকিছে যেতিয়া চব বস্তু টেষ্ট কৰাব লাগে, কাৰণ চব বস্তুতে বেলেগ বেলেগ ধৰণৰ ভিটামিন থাকে, সেইবিলাক সিহঁতে পোৱাটো বহুতেই দৰকাৰী হয়। সেইটো কাৰণে কিন্তু জলকীয়াটো খাব নোৱাৰে কাৰণে মই জলকীয়া নিদিয়াকৈ সদায় তাক আগতীয়াকৈ উলিয়াই দি লওঁ, তাৰপিছত জলকীয়া দিওঁ। জলকীয়া এটা দিওঁ দেই, বেছিকৈ নিদিওঁ, কিন্তু এটা দিওঁ, অকণমান দিওঁ। যদি জ্বালা থাকে তেতিয়া আধা টুকুমান দি দিওঁ, যদি জ্বালা নাথাকে এটা দি দিওঁ। আৰু এইপিনে আমাৰ ভাগত জলকীয়া দি দিলোঁ, আৰু 5 মিনিট ঢাকন লগাই থৈ দিম। আৰু জোলটো ডাঠ হৈ যাব, কাৰণ আমাৰ 2জন মানুহ ঘৰত, মা আৰু মইহে থাকোঁ যিহেতুকে আমাৰ ইমান বেছি তৰকাৰী বনোৱাৰ প্ৰয়োজন নাই। আৰু এইপিনে তৰকাৰীখন ধুনীয়াকৈ হৈ গ'লগৈ, আৰু একেবাৰে লাষ্টত ইয়াতে মই অকণমান গৰম মছলা এড কৰিলোঁ, আৰু তৰকাৰী নমাই ল'লোঁ, আৰু হটকেছ এটাত বাঢ়ি থৈ দিছোঁ, কাৰণ কেৰাহীখনতে থৈ নিদিওঁ মানে তেতিয়া জোলটো একেবাৰে শুকাই যায়গৈ। এনেকৈ হটকেছত বাঢ়ি থৈ দিম, তেতিয়া তৰকাৰীখন গৰমো হৈ থাকিব, দেৰিকৈ খালেও খাব পৰা যাব ভাত, কাৰণ ইমান জল্দি ভাত নাখাওঁ, অকণমান দেৰিকৈ খাম। এতিয়া ঢাকন লগাই থৈ দিওঁ। আৰু এইপিনে ভাজি বনাই আছোঁ মই, ভাজিখিনি গেছতে পাতি দিলোঁ। এইপিনে বনাইছোঁ চেকমৰা আৰু গুটি আলু ভাজি, বহুত টেষ্টি হয় এনেদৰে বনাই খালে। কেতিয়াবা এনেকৈ চিম্পলকৈ খাই চাবচোন, চেকমৰাটো ভাজি শুকানকৈ, বহুত টেষ্টি হয়। আৰু এইপিনে মই এতিয়া ভাত খাবলৈ বাঢ়ি লৈছোঁ। এইপিনে আলু আৰু চেকমৰা, আৰু লগতে আছে মাছ, কবি আৰু আলু তৰকাৰী। বহুত ধুনীয়া লাগে এনেদৰে চিম্পুলকৈ খাই। আপোনালোকে যদি খাই পোৱা নাই তেন্তে প্লিজ এবাৰ ট্ৰাই কৰি চাব, বহুতে ভাল লাগে, সঁচাকৈ ভাল লাগে খাই। মই মাজে মাজে খায়ে থাকোঁ, আৰু আপোনালোককো দেখুৱালোঁ। ইমান বিশেষ দেখাব লগা তেনেকুৱা তৰকাৰী নহয়, কিন্তু দেখাইছোঁ আৰু সকলোৱে জানে এনেকৈ বনাই খায় বুলি। কিন্তু মই যিটো বনাই খাওঁ বা ঘৰত যি কৰোঁ আপোনালোকক সকলো দেখাওঁ, যিহেতুকে এইটোকো শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগে প্লিজ কমেণ্ট কৰি জনাব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইপিনে ভাতো লৈ ল'লোঁ, মই ভাত খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। এতিয়া ভাত পানী খাই মেলি আজৰি হৈ আহি গ'লোঁ বাহিৰত, আৰু আজি তৰকাৰীখন খাই বহুত বেছি ভাল লাগিলে। কেতিয়াবা এনেকৈ চিম্পুলকৈ খাই চাবচোন, বহুত বেছি ভাল হয় খাবলৈ। তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰো। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আজিলৈ বাই বাই।